এতিয়া মই মানকচুৰ বাকলিবোৰ গুচাই ল'ম। মানকচুৰ বাকলিবোৰ গুচাওঁতে বেছিকৈ গুচাব লাগিব, এই দেখিছে নহয়। তেতিয়া মানকচুবিলাক খাবলৈ ভাল হয় আৰু নধৰে। মই এতিয়া মানকচুৰ বাকলি গুচাবলৈ ৰেডি হৈছোঁ। মই এতিয়া গৰম পানী দিম। আঞ্জাত আচলতে সদায় গৰম পানীয়ে দিব লাগে, তেতিয়া টেষ্টি লাগে। ঠাণ্ডা পানী দিলে সোৱাদটো বেছি দেৰি লাগে আৰু টেষ্টি নালাগে। সেইবাবে মই গৰম পানী দিছোঁ। মই এধানমান ইয়াক আমি জাব্ৰিং বুলি কওঁ। এতিয়া মই নিমখ দিম, কাৰণ মাছ পিছত দিম, কাৰণ ল'ৰাটোৱে মই মাছ নাখায়, নিৰামিষ ভোজী, সেইকাৰণে অলপ প্ৰব্লেম নোহোৱা নহয় হয়। সৰু মাছ আৰু মানকচুৰ খাৰলি ইতিমধ্যে মোৰ হৈ গ'ল। আপোনালোকে বনাই খাবচোন, কিমান টেষ্টি লাগে, তেতিয়াহে গম পোৱা যাব।